চেয়ারম্যানে পয়সা লোয়া লোকেশনটো बे भिडिअखौ नायनायनि सिगां नैबे भिडिअखौ नायग्रो। बिना लाखला কিমান দিন হল আপোনাৰ ঘৰটো তেনেকুৱা? एक बছৰ হল। এক বছৰ হল। এই কিমান কাম হৈছে আপোনাৰ ঘৰত? দুই কিস্তি। দুই কিস্তি সোমাইছে পইচা? পইচাটো আপুনি উলাই দিছে? ওলাৱা নাই, নিজৰে ওলাইছে। আপুনি নিজে উলাই? নাই। কাক দিছে পইচাটো? ইমেইল। ইমেইল? কামটো আপোনাৰ কৰা নাই? কৰা নাই। কলা কি কয়? বনাম কৈ আছে, এতিয়ালৈকে বনাৱা নাই। प्रमोद बर'नि दैदेननाय बिटिआर सरकाराव PMAY न' लुफुंनायनि बेले-बेजे थासारि। চেয়ারম্যান বাইদেউতে পয়সা আমি দিয়া নাই, আমার হাততে আছে বুলি ক'লে হ'ল। মোৰ নাম মেনচন কৰিছো। বাইদেউ আপুনি আহিব চাবলৈ ঘৰটো বনাইছে। নাই একদম আমিও আহিম। আমি আহিম না, এবাৰ হ'ব দে ক। চেঞ্জ লোকেশনটো PMAY न' लुफुंनायनि मुङाव जाथ'नाय फोरमान न'खरनिफ्रायनो ओंखारदोंमोन 24 घन्टानि उनाव। কোনো চেয়ারম্যানে পয়সা লোৱা নাই, আমার মার একাউন্টে আছে, ঘরটো আমি নিজে বনাইলাম। বাস এইখিনি ক'লে হ'ব। লোকেশনটো बिनि फिननाय होनो थांनायाव न'खरनि बिगोमानो माबायदि बाथ्रा बुंफिननांगौ इउपिपिएलनि चेयारमेन आलमा बसुमतारीनि फोरोंनाय गोथां भिडिअ। চেয়ারম্যান বাইদেউ পয়সাটো লোৱা নাই, এইটো ক'লে হ'ল। চেয়ারম্যানে পয়সা লোৱা নাই, আমার মার একাউন্টে আছে, ঘরটো আমি নিজে বনাইলাম। বাস এইখিনি ক'লে হ'ব। লোকেশনটো थांनाय साननि सिगां उदालगुरि जिल्लानि सिङाव थानाय बिटिआरनि भैरबकुन्द दियाबाव थानाय बारला भिजिडिसिआव PMAY न' लुफुंनायनि बेले-बेजे थासारि सोमजिदों। 21 চনত আহিছিলে, তাৰপিছতে এইটো ঘৰটো এক কিস্তিটো বনালে। এক কিস্তিটো বনাই ইমান দিন আমি ৰখিলোঁ। যোনে কাম কৰিছিলে তাইলৈ ঘৰত গৈ মই তাক খবৰ দিলোঁ, দাদাই মোৰ ঘৰটো কিয় বনাই দিয়া নাই বুলি ক'লোঁ। তাৰপিছতে ক'লে যে এইটো আপুনি বনাব লাগিব বুলি ক'লে। তাৰপিছতে মই এইটো জনালোঁ, এইটো ঘৰটো আপুনি বনালে, আমি এতিয়া কেনেকৈ বনাব পাৰিম বুলি ক'লোঁ। তাৰপিছতে এই যোনে মানুহজনে কাম কৰি আছিলে এই ঠিকাদাৰ হিচাপে, তাক আকৌ একবাৰ ক'লোঁ, দাদাই ঘৰটো বনাই দিবনে নাই বুলি ক'লোঁ। তেতিয়া মোক যে ই উত্তৰ দিলে, চাম মই আলমা বাইদেউক সুধি চাম বুলি ক'লে। আলমা কোন হয়? এইটো আমাৰ VCDC চেয়াৰমেন হয়। इउपिपिएलनि चेयारमेन आलमा बसुमतारीनि सायाव सोरां हादर गामिनि एलेक्सा टिकिया गावनि PMAY न' लुफुङैनि जाथायखौ लानानै जाथ'नायनि हेंथायै सोराङाव लाबोदोंमोन। আমার নিজের ঘরটো বনাম। আমি নিজে বনাম। মোর নামটো ল'লে চেয়ারম্যান বাইদেউ পয়সাটো লোৱা নাই, এইটো ক'লে হ'ল। কোনো চেয়ারম্যানে পয়সা লোৱা নাই, আমার মার একাউন্টে আছে, ঘরটো আমি নিজে বনাইলাম। বাস এইখিনি ক'লে হ'ব। নাই আপুনি কৈ যাওক হা, এখানে খুঁজিব যে কালি এটা নিউজটো ভাইরাল হৈছে এনেকা যে চেয়ারম্যানে পয়সা খাইছে ঘৰৰ পয়সাটো। এইটো কিমানলৈকে সত্য বুলি একে সুধিব, আপুনি কৈ যাওক। মানে কালি কি নিউজ বাজিছে মই নাজানো, কিন্তু যিটো আমাৰ ফাৰ্ষ্ট কিস্তিৰ পইচাটো মেম্বাৰ আমি ফার্স্ট কিস্তিটা বনোৱা হ'ল, কিন্তু সেকেন্ড কিস্তির পয়সা আমার একাউন্টতে মার একাউন্টতে আছে, কোনোৱে পয়সা লোৱা নাই। নাই, মোৰ নামটো মেনচন কৰা, চেয়ারম্যান বাইদেউতে পয়সা আমি দিয়া নাই, আমার হাততে আছে বুলি ক'লে হ'ল। মোৰ নাম মেনচন কৰিছো। বাইদেউ আপুনি আহিব চাবলৈ ঘৰটো বনাইছে। নাই একদম আমিও আহিম। আমি আহিম না, এবাৰ হ'ব দে ক। লোকেশনটো এইটো কৈ দিব, পইচা কোনেও চেয়ারম্যানে পয়সা আমার লগত লোৱা নাই। দাদা অলপ ৰাও নাই তো মানে ভাল লাগি। চেয়ারম্যানে পয়সা লোৱা নাই। যোৱাকালি এটা অভিযোগ ছ'চিয়েল মিডিয়াত নিউজ মাধ্যমত ভাইৰেল হৈছে যে আপোনাৰ পইচা, ঘৰৰ নামত অহা পইচাটো কোনোবাই খাইছে। কি ক'ব এইটো, কি হৈছে? পইচাটো কায়ো খোৱা নাই, এইটো পইচাটো বেংকতে আছে, ফিংগাৰ মাৰি তাতে ওলোৱা নাই। আৰু যোনে বনাইছিল তাকে আমি খবৰ দিলোঁ বনাবলৈ। এতিয়া এই ক্ষেত্ৰত এতিয়া যোনে বনাইছিলে নবনাওঁ বুলি কৈছে। এতিয়া তেখেতে নবনাওঁ বুলি কৈ কি কৈছে, আপোনালোকক বনাব দিছে? হয়, এতিয়া আমাকে বনাব দিছে। এতিয়া আমি এতিয়া কেনেকৈ ষ্টাৰ্ট কৰিম আমিতো নাজানো। এতিয়া এতিয়া আমাৰ হিচাপতে এতিয়া আমি নিজে বনাব লাগিব। এতিয়া আপোনালোকক নিজে বনাব দিছে পইচাটো, যিহেতু আপোনাৰ নিজে বনালে হৈ গ'ল তেতিয়া।